তুমিয়েই তোমাৰ সৃষ্টিকৰ্তা। এতিয়া অলপ থিয় দিয়া, এটা গভীৰ উশাহ লোৱা আৰু এই কথাবোৰ মনত সুমুৱাই ৰাখা। জীৱন সদায় সহজ নহয়। ইয়াত আছে বাধা, ব্যৰ্থতা আৰু সেইবোৰ মুহূৰ্ত যেতিয়া তুমি ভাবি লোৱা আৰু নহয়, মোৰ দ্বাৰা নহ'ব। কিন্তু সত্যটো এয়া, যিজন মানুহে এতিয়া এই কথাবোৰ শুনি আছে সেইজনেই অসম্ভৱ শক্তিশালী। তোমাৰ ভিতৰত আছে এনে এটা জুই যিয়ে ইতিমধ্যে অসংখ্য জ্বৰ বতাহ আৰু আন্ধাৰ পাৰ হৈ আহিছে। তুমি এতিয়াও ইয়াত আছা, থিয় হৈ আছা। এইটোৱেই নিজৰ এটা ডাঙৰ সাফল্য। কিয়নো জীৱনৰ খেল পৰাজয়ৰ সংখ্যাৰে জোখা নহয়। কিমানবাৰ তুমি পুনৰ থিয় হ'লা সেয়াই তোমাৰ শক্তিৰ পৰিমাপ। সেই হেতু আজিৰ পৰা মই নোৱাৰিম বুলি ভাবিবলৈ সম্পূৰ্ণ বন্ধ কৰা। সেই শব্দটোৱেই তোমাক ক্ষমতাহীন কৰি ৰাখিছে। তাৰ সলনি কোৱা, মই কৰিম, আৰু চোৱা কেনেকৈ তোমাৰ মন আৰু পথ খুলিবলৈ ধৰে। তোমাৰ সপোনবোৰৰ বাবে যুঁজ দিয়া। এই সপোনবোৰ কাৰোবাৰ দয়াত নিৰ্ভৰ নকৰে। সেইবোৰ তোমাৰ, সেইবোৰ তুমিয়েই দেখিছা আৰু সেইবোৰ পূৰণ কৰাৰ দায়িত্বও তুমিয়েই নিব লাগিব। এই সময়টো তোমাৰ, এই জীৱনটো তোমাৰ, এই সুযোগটোও তোমাৰেই। লোকে কি ভাবিব সেই ভয় আঁতৰাই দিয়া। ব্যৰ্থতাৰ ভয় জয় কৰা আৰু আগবাঢ়ি যোৱা। কিয়নো তুমি যে কৰিব পাৰা সেয়া প্ৰথমে বিশ্বাস কৰাটোতেই আছে সকলো শক্তি। বিশ্বাস জন্মালে তোমাৰ কৰ্মশক্তি দুগুণ হ'ব। এতিয়াই আৰম্ভ কৰা। সৰু সৰু কামৰ পৰা এটা লক্ষ্য বান্ধা, এটা খোজ দিয়া, কালি আনে এটা খোজ। এইদৰে আগবাঢ়ি থাকিবা। মনত ৰাখিবা, ডাঙৰ ওখ গছবোৰো সৰু অংকুৰৰ পৰা জন্ম হৈছিল। বিশাল সাগৰবোৰো সৰু টোপালৰ পৰা আৰম্ভ হৈছিল। আৰু ডাঙৰ যাত্ৰাবোৰ আৰম্ভ হয় এটি সৰু দৃঢ় খোজেৰে। তুমি ইয়াক কৰিব পাৰা, তুমি ইয়াক কৰিবাই, আৰু তুমি ইয়াক অসাধাৰণভাৱে কৰিবা। এতিয়াই উঠা, চিধা হৈ থিয় হোৱা আৰু জীৱনটোক দেখুওৱা যে তুমি সত্যই শক্তিশালী। আজিৰ পৰা নহয়, এই মুহূৰ্তৰ পৰা তোমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ অধ্যয়নৰ আৰম্ভণি হ'ব। তুমি যিয়েই হোৱা, য'তে নাথাকা, তুমি ইয়াক কৰিব পাৰা। বিশ্বাস ৰাখা আৰু আগবাঢ়ি যোৱা। ইমান সময় জাহিদ মটিভেশ্যন চাই থকাৰ বাবে অশেষ ধন্যবাদ। যদি আপোনাৰ এই ভিডিঅ'টো আপুনি ইউটিউবত চাই আছে তেনেহ'লে আমাৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।